হে গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ট্ৰেভেল উইথ প্ৰেমেশ। তো আজি হৈ যাইছে আমাৰ গাঁৱৰ হোৱাৰী। তো প্ৰথমতে আপোনালোকক অসমীয়া নৱবৰ্ষ আৰু বহাগ বিহুৰ শুভেচ্ছা জনালোঁ। তো আজি হৈছে আমাৰ গাঁৱৰ হোৱাৰী আৰু মই বৰ্তমান হৈছে আমাৰ ৰাইজৰ মন্দিৰটো কলীয়া ঠাকুৰ দেৱালয়। তো আমাৰ গাঁওখন হৈছে গণকপাৰা। তো তাৰে আজি হোৱাৰী আছে। তো আজি আপোনালোকে আমাৰ হোৱাৰীখন দেখাম আৰু ভালকৈ ধুনীয়াকৈ। তাৰে আগতে আপোনালোকক আমাৰ ৰাতি অলপমান ক্লিপ চাই লওক, য'ত থানখন যে আনিব যায় আমাৰ গাঁৱৰ পৰা, সেইখিনি ক্লিপখিনি চাই লওক। তাৰপিছত ভিডিঅ'টো আৰম্ভ কৰিছোঁ বলক। তো বৰ্তমান থানখন নিবৰ কাৰণে গোটেই ৰেডি হৈ গৈছে, বৰ্তমান সময় হৈ গৈছে আৰু গাঁৱৰ মানুহখিনি গোটেইখিনিয়ে নিব আহিছে থানখন। এইখন থানখন হৈছে আমাৰ গাঁৱৰে গোপাল মন্দিৰৰ। তো এইখন থানখন নিবলৈ আহোঁতে য'ত হোৱাৰী উৎসৱ হ'ব তাতে স্থাপনা কৰা হ'ব। তো ব'লক আমি থানখন এতিয়া লৈ যাওঁ। ইয়াতে মানে হোৱাৰীখন হৈ আছে, চাওক তাতে বনোৱা আছে। আৰু এইটো হৈছে আমাৰ ৰাইজৰ মন্দিৰটো, এইটো হয় আৰু তাতে বনাইছে। আগত ভালকৈ আপোনাক দেখাইছোঁ। তো গোটেইবোৰ ইয়াতে বনোৱা আছে। তো ইয়াতে মেইন প্ৰধান পূজাখিনি কৰা হৈছে আৰু লগতে আপোনালোকে দেখি আছে তাত তিনিখন থাপনা আছে। তো তিনিখন পাৰা লগ লাগি এখন আমাৰ ৰাইজ হয়। তো তিনিখন পাৰাৰে থাপনা ইয়াতে অনা হয় আৰু ইয়াতে আপোনালোকে দেখি আছে ধুনীয়াকৈ নৈবাদ্য আগবঢ়োৱা হৈছে। এইটো হৈছে আমাৰ ৰাইজৰ গোসাঁইঘৰ কলীয়া ঠাকুৰ দেৱালয় আৰু ইয়াৰে ভিতৰতে সজাই আছে বাৰগোপাল। আগতেও কিন্তু বাৰগোপাল হোৱা এটা মজা বেলেগ আছিল। মইতো বাৰু বলভদ্ৰ হৈছিলোঁ, আপোনালোকে কোনে কি হৈছিলে প্লিজ কমেণ্ট কৰি জনাব। কিন্তু মজা এটা বেলেগ আছিলে। আৰু এইটো হৈছে আমাৰ ৰাইজৰ গোসাঁইঘৰৰ মণিকূট আৰু শ্ৰীকৃষ্ণৰ মন্দিৰ হয়, কলীয়া ঠাকুৰ দেৱালয় হয় যিহেতু। আৰু এইটো মণিকূটটো হয়। হোৱাৰী উৎসৱ বুলিলে বিশেষকৈ মই জনাত বাৰগোপাল বহোৱা হয়। তাৰে ভিতৰত এজন শ্ৰীকৃষ্ণ হয়, এজন বলভদ্ৰ, আৰু তেওঁলোকক বহুৱাই পেলাই পূজা কৰা হয় সিদিনাৰ দিনটোত। আৰু লগতে আপোনাৰ ভাওনা কৰি দেখুওৱা হয় যে শ্ৰীকৃষ্ণৰ জন্মৰে পৰা তেওঁ বাল্যকালত কৰা খেল ধেমালি আৰু লগতে বাল্যকালত কৰা বিভিন্ন ধৰণৰ লীলাবোৰ, এইবোৰ ভাওনা কৰি দেখুওৱা হয় মই জনাত। বাকী আপোনালোকে ভিডিঅ'টো চাই থাকক, দেখা পাই থাকিব, স্কিপ নকৰে ভিডিঅ'টো শেষলৈকে চাই থাকক। বৰ্তমান ভাওনা শেষ হৈ গ'ল আৰু হোৱাৰীও শেষ হ'বৰ হৈছে আৰু পুষ্পাঞ্জলি দিয়াৰ টাইম হৈছে বৰ্তমান। মই এতিয়া পুষ্পাঞ্জলি দিম কাৰণ দিনটো আকৌ নোখোৱাকৈ আছোঁ।